নমস্তে বন্ধু বান্ধৱী সকলটো কি খবৰ আপোনালোকৰ তো আজি মই কথা পতাৰ আগতে এটা কথা কম দুখৰ একদম মিথিলেশ ইমোশনাল মিউজিকটো লগাই দিবি তো বন্ধুসকল মোৰ চেনেলত দুটা ষ্ট্ৰাইক আহি গ'ল আৰু এটা আহিব বাকি আছে মই ৰখি আছো কেতিয়া আহে যেতিয়া আৰু এটা আহিব মোৰ চেনেলটো বন্ধ হৈ যাব প্লিজ গাইজ প্লিজ আপোনালোকে কিবা এটা কৰক ইমান কষ্টকে বনাইছো মোৰ চেনেলটো প্লিজ গাইজ ওকে তো আজি মই কথা পাতিম অসমৰ দুজনীমান ছোৱালীৰ বিষয়ে তাৰে দুজনী ছোৱালীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো একদম ধেমালি কৰি পেলালে তো আহক আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো জনগণ মন অধিনায়ক জয় হে ভারত ভাগ্য বিধাতা সিন্ধু গুজরাট মারাঠা দ্রাবিড় উচ্চল বঙ্গ বিন্ধ্য হিমাচল যমুনার গঙ্গা ফ্ল্যাগ বাই ফ্ল্যাগ ক্ষমা করে দিও গাইজ আমাদের ক্ষমা চাইছি তোমার কাছে এই ভিডিঅ'টো বনোৱাৰ আগতে তাই 10 বাৰ ভাবিছেনে নাই মই সেইটো নাজানো কিন্তু তাই ওচৰত পালে মই এক থাপৰ দিবলৈ অলপ নাভাবো কিন্তু কেলা এইটো ৰাষ্ট্ৰীয় সংগীত হয় এমচি সাইকৰ গান নহয় এই ৰাষ্ট্ৰীয় সংগীতটো দেশপ্ৰেমী মানুহসকলে ইমান শ্ৰদ্ধাত গায় আৰু এহেতি মজাক বনাই কেনে ৰাখিলে তাৰ পাছত কৈছে ক্ষমা করে দিও গাইজ আমাদের ক্ষমা চাইছি তোমার কাছে আপোনালোকে কওক এতিয়া এই দুজনী ক্ষমাৰ মূল্য হয় জানো এতক ধৰি আনি কেনে ন এটা বাকচত সোমোৱাই কেনে হিৰো আলমৰ এই গানটো শুনুৱাব লাগে লাউৰা बंद करो বিন্ধ্য হিমাচল যমুনার গঙ্গা ফ্ল্যাগ বাই ফ্ল্যাগ কিছুমান ছোৱালী ল'ৰাবিলাকত কৰি ইমান আগুৱাই গৈছে যে এটা ফ্লেগ লৈ কেনে এটা ভিডিঅ' বনাব পৰা হৈ গ'ল বাহ হাতত এই ফ্লেগটো নলৈ কেনে যদি ইণ্ডিয়ান ফ্লেগ এখন লৈ কেনে ভিডিঅ' এটা বনালে হয় কিমান ভাল লাগিলে হয় কিন্তু এটি বনাব এইবোৰ সব ছ'চিয়েল মিডিয়াৰ বেমাৰ হয় কেলা এই ছ'চিয়েল মিডিয়াৰ বেমাৰটো এনেকুৱা হয় যোনটো নেকি গাত লাগিলে প্ৰত্যেকজন মানুহে নিজকে এটা এটা হিৰো বুলি ভাবে এইটো সেইটো বেমাৰৰে উদাহৰণ হয় এতিয়া হেতৰ দুজনীক দেখি বাকীবিলাকে নকল কৰিব সব বেমাৰটোৰ মেডিচিন সোনকালে উলিয়াব লাগে ये बड़ी अच्छी बात कही आप तेरे होठों पे मैं रख जाऊंगा যদি আপুনি কিতাপখনো এনেকৈ মনোযোগ দি কেনে চালে হয় ন তেতিয়া সঁচা কৈছো বহুত আগত গ'লহেঁতেন আপুনি আৰু এই ভিডিঅ'টো চাই কেনে কাৰ বেদলাফ অলপ খাৰা হৈছে ন মানে উশাহ এটা হ'লেও লৈছে নহয় হেতক কৈছো ভিডিঅ'টো চাবলৈ বাদ দিয়া মানে এই ভিডিঅ'টো চাবলৈ তোমালোকে এতিয়াই বাদ দিয়া কাৰণ তোমালোকৰ আত্মাটো বহুত কমজোৰি হয় তোমালোকে বৈ গুচি যাবা বাদ দিয়া থোৱা नहीं দিদি বস গাইজ এইবোৰ ভিডিঅ' চাই কিনে আউট অফ কন্ট্ৰল হোৱাটো স্বাভাৱিক কথা কিন্তু কন্ট্ৰল কৰাটো আমাৰ কথা হয় হা আপোনালোকে গম নাপাব পাৰে এই ভিডিঅ'টো মোক কালি লগৰ এটা দিছিলে কিন্তু আজিলৈকে মই এই ভিডিঅ'টো বাথৰুমত 2 বাৰহে ইউজ কৰিছো মানে কন্ট্ৰল কৰাৰ ক্ষমতাটো আছে মোৰ चल झूठा এই সকলৰ পৰা ইনস্পিৰেশ্যন হৈ কেনে আমাৰ ল'ৰাবোৰো আজিকালি এনেকুৱা ভিডিঅ' বনাব ধৰিছে ये सब क्या देखना पड़ रहा है এই সকলে হৈছে দেশৰ ভৱিষ্যত ডাঙৰ হৈ কেনে অংক মাষ্টৰ নিচিনা বিজ্ঞান মাষ্টৰ বনিব এহেতি এহেতৰ শিক্ষানুষ্ঠান হ'ব জংঘলবাৰী আৰু কুঁহিয়াৰবাৰী এহেতক তাতে লগ পাব बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ কেলা এইজনী ছোৱালীৰ ভিডিঅ'বোৰ দেখি দেখি মোৰ অন্তৰাত্মাই ক'ব ধৰিছে मैं माता चोदू এজন জিন্দা মানুহে কিমান অত্যাচাৰ সহ্য কৰিব পাৰে অত্যাচাৰ কৰাৰ এটা সীমা থাকে হা আৰু সেইটো সীমা এটি পাৰ কৰি দিলে হেতক কোৱা যোনে হেতৰ ভিডিঅ'বোৰ আপলোড দিয়ে ভোজৰিকে ভিডিঅ' আপলোড দিয়া বন্ধ কৰ নহলে এনেকা গান মাৰিম পৃথিৱীৰ কোনো এডাল ৰছী তহঁতৰ গান চিলাব নোৱাৰিব লাউৰা रुक जा के नागमणि लेके जागा पूरी নহয় মানে মানুহৰটো বাদে কুকুৰৰো ধৈৰ্য শক্তি হেৰাই গৈছে আন্দোলন কৰিবলৈ ওলাই আহিছে কুকুৰে কৰিশ্মানৰ ভিডিঅ' বেন কৰিব লাগে সঁচা কথা বে কেলা চকুৱে তাইৰ ভিডিঅ' চাব নোৱাৰে আৰু কাণে তাইৰ ভইচ শুনিব নোৱাৰে বাস বহুত হৈ গ'ল এবাৰ পৰা যদি তাইৰ ভিডিঅ' কোনোবা আপলোড দিয়ে নহয় 550 টকা 4 পইচা জুৰ্মানা ভৰিব লাগিব कुछ भी আবিতো ৰুখো ইয়াৰ এইটো বছৰৰ নতুন খাতাৰনাক খুংখাৰ বাঘৰ ভিডিঅ' এটা নোচোৱাকে ভিডিঅ'টো কেনেকা এণ্ড কৰিব পাৰিম মই টাইগাৰ নহয় বোলে তো ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা বে তোমালোকে লাইক এটা কেলে নকৰা লাইক এটা কৰি যাবা সবে আৰু কোনোবা যদি নতুনকে আহিছা মোৰ চেনেলত তেতিয়াহ'লে সাবস্ক্ৰাইব তো কৰি যাবা ওকে प्लीज भाई मेरे दोस्त हो सब मेरे दोस्त हो प्लीज